নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল তাপশ তৃষ্ণা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিম। আজি আশ্ৰানী আহিব। যোৱাকালি একচুৱেলি হেমমালিনী আহি কিনে বহুত ভিৰ হৈছিলে, গতিকে আজি আমি বেলি ডুব নাযাওঁতে বহুত সোনকালে ওলাইছোঁ। বলক আমি তাতে ধামাকা কৰিম ন? একদম ধামাকা, মজা হ'ব বলক। আজি মানে মোৰ এই বাইক চাইক চলাব মন নাই, সেইকাৰণে ৱাইফক গাড়ী চলাব দিছোঁ। তাই গাড়ী চলাই আছে একদম বহুত দিনৰ মূৰত বোলে গাড়ী চলাইছে। মোৰ মানে ভয়ো লাগি আছে অলপ অলপ গৈ আছোঁ। মই নেপেলাওঁ বাৰু। হয় নেকি? ঠিক আছে ব'লা। গোটেই ৰাস্তাত লগ পাই গ'লোঁ আমাৰ হিৰক। এই ভয় কৰিছে দে, কুকুৰক ভয় কৰিছে। চাই কৰি দে। আচ্ছা, নলবাৰী ৰাস এতিয়া কেনেকুৱা হৈছে? নলবাৰী ৰাসটো খুবেই ভাল, বহুত মানুহ চানুহ হৈছে। যোৱাকালি আপোনাৰ হেমমালিনী আহিল, খুব ভাল লাগিছে। এই তামাম ভিৰ বোলে, মানুহ বোলে জোতা চেণ্ডেল য'তে পৰি গৈছে। জোতা চেণ্ডেল মানে আপুনি যাবই নোৱাৰে মানে। আচ্ছা আজি এতিয়া আশ্ৰানী মানে কেনেকুৱা হ'ব? আজিও মানুহ বহুত হ'ব। আৰু এটা ইণ্টাৰেষ্টিং কথা গম পাইছোঁ যে কালি এবভ 50-55ৰ মানুহে বেছি তাৰমানে ৰাস চোৱাৰ কাৰণে। ঠিক আছে, কেতিয়া আহি আছে তই ৰাস? মই যাই আছোঁ অকণমান পিছত। ঠিক আছে, লগ পাম বাৰু আমি ৰাসত। ঠিক আছে, বলক। অলপ ঠাণ্ডা পৰিছে নেকি বাৰু? মই এনেকৈ তলত একো মানে গৰম কাপোৰ পিন্ধি অহা নাই বা ঘৰতো গৰম কাপোৰ পিন্ধি অহা নাই। নহ'লে এটা কাম কৰিম দিয়া, এই তাৰ পৰা ৰাসততো ব্লেংকেট পামেই আমি, ব্লেংকেট এখন কিনি আনিম দিয়া। আমি এটা প্লেন কৰিলোঁ, যদি বেছি ঠাণ্ডা লাগে ব্লেংকেট এখন লৈ আনিম, উলিয়াই দিম। মজা না? ব'লা। চবে দেখোন আমাৰ বাৰে পিছে পেলাই যাই থাকে। পিছ পেলাই গ'ল, আকৌ পিছ পেলাই গ'ল, দেখিছনে? চবে পিছ পেলাই যাই থাকে। আগবাঢ়িলো এইকত বাইকতকে আগবাঢ়ি গ'লো। মানে ৰৈ থকা বাইকতকে আমি আগবাঢ়ি আহিলো। বাবা আমি ক্ৰছ কৰিলো। এতিয়া আমাৰ গাড়ীৰ ড্ৰাইভাৰ চেঞ্জ হ'ব, মানে এইবাৰ মই ৰাইড কৰিম গাড়ী। এইখন আমাৰ নলবাৰী। ইমান মানুহ অজস্ৰ মানুহ। আশ্ৰানী আহিব কয়ে এয়া এতিয়া পাৰ্কিং ক'ত কৰোঁ তাকে টেনশ্যন বেছি লাগছে ৰ'বা। তাকেতো পাৰ্কিঙে নাই দেখোন। আমি তাৰমানে পাৰ্কিং কৰিছোঁ একদম ওচৰতে, মানে হৰি মন্দিৰটো এইটো তাৰ অলপ আগতে এইটো ৰাস্তাত কৰিছোঁ। খুব বেছি 200 মিটাৰমান ৱাকিং ডিষ্টেঞ্চ হ'ব। মানুহ এইপিনে প্ৰস্থান আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম, মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱৰ আলোড়ন। আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম, মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱৰ আলোড়ন। নাতে নাচে গানে প্ৰাণে কি যে কেনে লাগিছে নলবাৰী ৰাস? আজি যথেষ্ট মানুহ ভিৰ কম আজি ভিৰ একোৱেই নাই। ভাল লাগিছে। কালি তুলনাত নাপাবি। আমাৰ নলবাৰী হয়। আমাৰ নলবাৰী রং
घर में ডিছপ'জেবল আইটেম বা স্ক্ৰেপ আইটেমৰ পৰা যে বস্তু বনাব পাৰি ব্যৱহাৰ কৰি এইটো এটা ধুনীয়া মেছেজ দিছে পেলনীয়া পেকেট যেনে ইয়াতে আছে আপোনাৰ তেৰে মেৰে হওক বা যিকোনো হেৰি আৰু ইপিনে মছলাই ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে সুন্দৰভাৱে সজাই তুলিছে যেতিয়া 1 ঘণ্টা সময় আপুনি ৰাজযোগ কৰিব তাৰপিছত আপুনি দিব্যগুণৰ বিকাশ কৰিব পাৰিব আৰু অষ্টশক্তিৰ প্ৰাপ্তি ধুনীয়া সুন্দৰ কনচেপ্ট এটা যক্ষ্মা ৰোগ এটা এনেকুৱা ৰোগ হয় যিটো মানে কি ইজনৰ পৰা ইজনলৈকে বিয়পি যায় আপোনাৰ শৰীৰৰ প্ৰত্যেকটো অংগতে যক্ষ্মা হ'ব পাৰে মাত্ৰ চুলিক বাদ দি বাকী সকলো অংগতে যক্ষ্মা ৰোগ হ'ব পাৰে সেইটো এটা মেছেজ দিছে যিয়ে ধপাত সেৱন কৰে তেওঁলোকৰ কেৱল কেঞ্চাৰে নহয় মধুমেহ উচ্চ ৰক্তচাপ হৃদৰোগ হাঁপানি এইবিলাক যিকোনো ধৰণৰ ৰোগ হ'ব পাৰে ইয়াতে ধুনীয়াকৈ সজাই তুলিছে মণিপুৰী গোল্ড বাচ্চাৰ খেলনা সামগ্ৰী কি ল'বা টুটু কিয় ল'বা কেৱল মণিকাৰী দোকান দেখিলে তাৰমানে এইপিনে যায় মই মানে টানি আনিলেও টানি আনিলেও তাই তাৰমানে এইপিনে দিয়ে তালে ইয়া দেখা নাই পুৰা একদম কেনেকৈ একদম জুমি জুমি চাই আছে এইখানে কিনি লৈ আনিলে বিৰাট দিগদাৰ এই ৰাস্তাত মেলা চেলাত লৈ আনিলে বিৰাট দিগদাৰ এতিয়া পাপৰ খাইছে পপকৰ্ণ খাইছা আজি ভালেখিনি কথা আপুনি প্ৰত্যেকখিনি কথাই চিনেমাখনৰ প্ৰতি ফোন কৰিলে আৰু আমি ৰখি আছোঁ আঁচনি অহাৰ কাৰণে এইখন মঞ্চত আহিবা অভিনেতা আঁচনি আহিবৰ কাৰণে পূৰা প্ৰস্তুতি চলি আছে এই আপোনালোকে দেখিব এইখিনি এটা ঘটনা হৈছে মানে আগতে এগৰাকী বহি আছে মানে হেৰি আঁচনি চাব আহিছে কিন্তু এতিয়া গিৰিয়েকজনো ইপিনে আছে মোৰ কাষত তো কথাটো কেতিয়াবা বহুত কাজিয়া লাগিছে মোবাইলত মানে চাৰ্জ দিয়া অহা নাই সেইকাৰণে কাজিয়া মানে মোবাইলটো অকণ পানী গিলাচ আমি আমার অতিথির রাজের বিশেষ অনুষ্ঠানটির টুটু আঁচনি দেখা পাই কেনে লাগে কোৱা আপোনালোকে আমাৰ ভিডিঅ'বোৰ ভাল লাগিলে তাপস ব্লগ সাবস্ক্ৰাইব নলবাৰী ৰাস কৰি আহি আছোঁ এনেদৰে আমি ৰাস চাই আহি আছোঁ একদম মানে ইমান ঠাণ্ডা লাগিছে এখন একদম চল এখন উৰি লৈছোঁ এনেকৈ আহি আছোঁ আৰু ঠাণ্ডাত কপি ঘূৰি ঘূৰি নোচোৱা মানুহ নাই তাৰমানে একদম এনেকৈ আহি আছোঁ একদম ৰাইট কথা কৈছা আমি মানে ঠাণ্ডা গুচোৱাৰ কাৰণে এনেকৈ চল উৰি আহি আছোঁ বেলেগ একো নাই বিৰাট ঠাণ্ডা লাগছে বহুত ঠাণ্ডা লাগিছে